ছাৰ আৰু নেক্সট কেণ্ডিডেট কেইজনক মাতি দিওঁ নেকি ছাৰ? মাতি দিয়া অতি সোনকালে মাতি দিয়া সিহঁতক। নেক্সট কেণ্ডিডেট ব্ৰজেন, আহি যোৱা তুমি। তোমাৰ নামটো ব্ৰজেন বাৰু ন? বহাচোন, বহা। ব্ৰজেন, তোমাক মই বাৰু বেছি প্ৰশ্ন নকৰোঁ, মাত্ৰ 4টা মানে প্ৰশ্ন কৰিম। এই 4টা প্ৰশ্নৰ যদি তুমি শুদ্ধকৈ উত্তৰ দিব পাৰা, তুমি ধৰি লোৱা তুমি পাছ হৈ গ'লা আৰু। ঠিক আছে, সোধক ছাৰ। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? সৰ্বানন্দ সোণোৱাল। বাৰু 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো তোমাৰ হৈছে বাৰু। এইবাৰ 2 নম্বৰ প্ৰশ্নটো সুধো। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰু। বাৰু ব্ৰজেন, এই 2টা প্ৰশ্নৰ উত্তৰ তুমি ধুনীয়াকৈ দিব পাৰিছা। এইবাৰ 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। পৃথিৱীৰ বয়স কিমান? 5000 বছৰমান হ'ব ছাৰ। ঠিক আছে বাৰু, এইটো হৈছে বুলিয়ে ক'লোঁ মই। এবাৰ 4 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 4 নম্বৰত তুমি কোৱাচোন, পৃথিৱীৰ বাহিৰে আৰু আন গ্ৰহত মানুহ থাকিব পাৰেনে? কিছুমান মানুহে থাকিব পাৰিব বুলি কয় ছাৰ, কিন্তু মোৰ বিশ্বাস নহয় ছাৰ। ঠিক আছে, তেতিয়াহ'লে তুমি এতিয়া যাব পাৰা। আৰু কোনোবা কেণ্ডিডেট আছেনে? আছে ছাৰ। তেতিয়াহ'লে অতি সোনকালে মাতি দিয়া। নেক্সট কেণ্ডিডেটজন আহা। এই বন্ধু, কি প্ৰশ্ন সুধিছে উত্তৰকেইটা মোক কৈ দি না তাড়াতাড়ি। যা 1 নম্বৰটো হ'ল সৰ্বানন্দ সোণোৱাল, 2 নম্বৰটো হ'ল জৱাহৰলাল নেহৰু, 3 নম্বৰটো হ'ল 5000 বছৰমান হ'ব, 4 নম্বৰটো হ'ল মানুহে কয় কিন্তু মোৰ বিশ্বাস নহয়। তুমি প্ৰথমে বহাচোন বাৰু। তোমাৰ নাম কি? সৰ্বানন্দ সোণোৱাল। কি? সৰ্বানন্দ সোণোৱাল? বাৰু ঠিক আছে, মানুহৰ দৰে মানুহ নাম থাকিব পাৰে বাৰু। তোমাৰ দেউতাৰৰ নাম কি? জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু? এইবিলাক কি কেণ্ডিডেট মাতি আনিছে? তোমাৰ বয়স কিমান হৈছে? 5000 বছৰমান হ'ব। তুমি পাগল নেকি হে? মানুহে কয় কিন্তু মোৰ বিশ্বাস নহয়। তাক সোনকালে মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰ কৰোৱা, নহ'লে মোৰ খং আৰু মূৰৰ চুলিৰ আগ পাচি যায় আৰু।